মানে গাইজ আমি এতিয়া ওপৰলৈ আহিব চেষ্টা কৰি আছোঁ আৰু অৰূপদা আছে গোটেই মাখনে যাই আছে আৰু সিহঁতে হেৰি ৰাস্তাৰে গৈছে আৰু ইয়াতো যাই আছে পুৰা। অৰূপদা ভাল লাগছে না? ভাগা মানে অলপ খোজকাঢ়ি আছোঁ, খোজকাঢ়ি ভাল তাৰমানে খোজকাঢ়ি আছোঁ। আৰু প্ৰতিমা বাইদেউ আৰু আমাৰ গীতাঞ্জলি বিৰাট ভাল লাগছে নি? ৰিল বনাই আছে নে নাই? লাইক কৰবা কো গাই ৰিলত নাই কি আছিল একাউণ্টৰ নাম? জি জোন। আৰু চবে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু পেজটো ফ'ল' কৰি ৰাখিবা, ইনষ্টা পেজটো। আৰু মানে আমি যাই আছোঁ ওপৰে। আৰু যোনটো পাই আছে আমাৰ লগত মই এনেকৈ আহিলোঁ, এইফালে ঘূৰি ঘূৰি আহিলোঁ, ওপৰৰ ৰাস্তাটোদি ঘূৰি ঘূৰি এনেকৈ আহি এই জেগাখন পালোঁ। আপোনালোকে ভালে ভালে থাকিব আইতাৰ পূজা। আমি আজি এইবিলাক চাওঁ আৰু কেনেকুৱা ধৰণৰ মানে যোনটো বাইকেদি পঠাই দিছোঁ সি মানে অলপ উঠিব অসুবিধা পায়, সেইটো কাৰণে আমি চিৰিদি খোজকাঢ়ি আহিলোঁ, বাকী সেইটো বান্ধি উঠাই দিছোঁ। আৰু ৰূপম বাবা আছে আমাৰ লগত। গাইজ পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে, এইটো পানীৰ টেপটো আছে, পানী ওলাই নাই একবাৰ চাই লওঁ মই। পানী নাই কিন্তু গাইজ বৰ্তমান এতিয়া 10টা বজাত দিয়ে পানী না, 10টা বজাত গাইজ পানী বোলে 10টা বজাত দিয়ে আহিলা মানে দখলা পাৰত আহি পেলাই মানে গণেশ মন্দিৰ, গণেশ বাবা প্ৰথমতে আপোনালোকক দৰ্শন কৰি যাওঁ। আপোনালোকে একদম ওচৰৰ পৰা চাওক আৰু গাইজ, এই চাওক গাইজ গণেশ বাবা। এইটো মানে ফিল্ডটো এটা কোনো বনাই থোৱা দিয়া নাছিলে, মানে নিজে নিজে পুতি ওলাইছিলে মানে ইয়াতে। এইটো গাইজ মানে মনত আছে না অৰূপদা আৰু মই যে একদিন গানো দেখাইছিলোঁ ইয়াতে। অঁ আজি গা ধুছে নে নাই? আজি মই ধুইছিলোঁ, মই ধুইছোঁ, ৰাতিপুৱাই ধুইছোঁ। অঁ সেইটো হয় কিন্তু অঁ ये बड़ी अच्छी बात कही आप। ওচৰৰ পৰা দেখাই দিছোঁ গাইজ, চাই লওক। এনেকৈ সেয়া আছে কৰিলা আৰু তলৰ পিনেও আছে এই দুটা আমি লাষ্ট কৰি ভিডিঅ'ত উঠিবা। সেইকাৰণে তলতে আছে ইয়াৰ আৰু মানে সেয়া কৰি আছে। অৰূপদা সেয়া কৰিলি মংগল মন্দিৰ আছে, গণেশ মন্দিৰ আছে, শিৱ মন্দিৰ সেইখিনি আছে। আৰু মানে আমি এনেকৈ ওপৰত দিছি যাই আছোঁ শিৱ মন্দিৰৰ পিনে। মানে বুঢ়া গৌতমে সকলোৱে সেৱা কৰি আছে, মহাদেৱ বাবাৰ দৰ্শন লৈ আছে। আৰু এয়া অৰূপদা কি ক'বা? আপোনালোকে আহক দেখালা পাহাৰত কমৰ কাৰণে মানে 10টা বজাত আহিব লাগিব ইয়াতে, ৰাতিপুৱা 10টা বজাত আহিব আপোনালোকে, ধুনীয়াকৈ লগ পাই যাব। মানে আৰু মেইন মন্দিৰ আজি আহোঁতে আমাৰ দেৰি হ'ল, মানে অলপ পলম হ'ল, তালা মাৰাই আছে, সেইটো কাৰণে আহিব নোৱাৰিলোঁ। ইয়াতে সেৱা কৰিলোঁ আৰু ইয়াতে বাবাৰ আশীৰ্বাদ ল'লোঁ অলপ গোটেইকেইটাই আৰু এনেকৈ। হেই গাইজ, আমি এতিয়া বিষ্ণু মন্দিৰলৈ যাই আছোঁ। पता लगा लिया, सब कुछ पता लगा लिया मैंने अपने दिमाग का इस्तेमाल करके सब। গাইজ মানে আহি আমি বিষ্ণু মন্দিৰ পালোঁ গোটেইকেইটাই, আৰু আপোনালোকক দেখাই আছোঁ। দাদাজন আছে নেকি বৰ্তমান? দাদাজন নায়ে চাগে। আমাৰ মানে আহোঁতে এতিয়া দেৰি হ'ল, এতিয়া 4টা বাজিল। এইটো হ'ল সৰস্বতী মাৰ মন্দিৰ আৰু ইয়াতে আহিলে কোনোবাই খিচিৰি বনাই কিনে খাব পাৰিব। আৰু ইয়াতে এইবিলাক চৌকা বনাই আছে। কেনেকুৱা লাগিল? মানে গরম অনুভব করবো। প্রথম এসেছি এখানে, খুব ভালো লাগছে। তোমরা আসো, আসা ঘুরে যাও, দেখা যাও আজকে প্রথম।
বঢ়িয়া আৰু খুব ভাল লাগছে ইয়াতে ভাল লাগিছে অঁ গৰমো বহুত গৰম বহুত দিছে কিন্তু সেইকাৰণে আৰু আপোনালোকে আহক ইয়াতে বিষ্ণু মন্দিৰত ভাল লাগে আৰু সকলোৱে আহক মানে এনেকৈ আমি আহিলোঁ বিষ্ণু মন্দিৰত ইয়াৰে আৰু বিষ্ণু মন্দিৰৰ মানে অলপ পৰিৱেশ মানে আপোনালোকক দেখুৱালেও ধুনীয়া আৰু মানে দাদাজন নাই সেইটো কাৰণে দাদাজনৰ মানে কথা পাতিব নোৱাৰিলোঁ আৰু এনেকুৱাই ভাল লাগে আৰু আহি পেলাই ইয়াতে সকলো মানে কামনা কি কৰিছে মানে মন্দিৰ কামনা কৰিছোঁ যে প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকে ভালে ভালে থাকক অঁ হা অঁ চবে ভালে ভালে থাকিব লাগিব হয় আমি এইটো কৈছোঁ আমাৰ যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে আমিও কামনা কৰিছোঁ আপোনালোকৰ দিনবিলাক ভাল হওক বতৰ ইংলিছ কি আছিল বায়ু অঁ আশা করি সবাই ভালো আছো আমিও ভালো আছি কিমান নম্বৰত আহিলে পাহাৰত ইয়াতে দহলা পাহাৰত হ'ল মোটামুটি 1 বছৰ মানে হোৱা নাছিলোঁ এক বছৰমান আহিছিলোঁ আৰু শিৱৰাত্ৰি আৰু কিবা পূজা থাকিলে যায় এনে আহে নপৰে আজি আহিব আপোনালোকে অঁ আৰু আজি আহি পেলাই কেনেকুৱা লাগিল বহুত ভাল লাগিছে আৰু ইয়াতে ইফালে মনটো প্ৰফুল্ল লাগি গৈছে মই একো কৰা নাই মোৰ মোবাইল বেলেগক দিছোঁ ৰিল বনোৱাৰ কাৰণে মই আৰু এনেকৈ আৰু বুলি আছোঁ বুলি কিনে পানীত টেংকি আৰু কি নকৰি মানে জিংকে টিংকে আৰু ঘূৰি আছোঁ ভ্লগ দিব পৰা নাই ভ্লগ বনাই আছোঁ আৰু এনেকৈ ডেইলি ভ্লগ দি আছোঁ আপোনালোকৰ বাবে আৰু ইয়াৰ পৰা মানে আমি যাই আছোঁ এতিয়া পানীৰ টেংকিলৈ আৰু মানে গাইছ মানে গোটেই মানে ৰিল বনাই এতিয়া ব্যস্ত এটা ৰিল বনাই আছে আৰু মই আৰু এই ৰিল বিলৰ এইবিলাক আৰু চখ পোৱা নাই আৰু আমি আৰু ভ্লগে বনাই আছোঁ দহলে বাৰু ইমান ছাগল গুৰু সকলোবোৰ উঠি আহি উপাত দিয়ে হয় না অঁ গৰু ছাগলী মানে বহুত মনটো ভাল লাগি আছে আপোনালোকে ফুৰিব আহক ইয়াতে অকল পলাশবাৰী নদীৰ পাৰত ফুৰিলে নহয় ইয়াতো আহিব লাগে ইয়াতে বহুত ভাল লাগে আৰু অকল পলাশবাৰী নদীৰ পাৰতে বহুত মানুহ হয় কিন্তু ইয়াতো একবাৰ আহিব ভাল লাগে আৰু দহলা পাহাৰত মজা লাগে গোটেই মানুহে বুলি আহি আছোঁ আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে কি কামনা কৰিলা সকলো দিনবিলাক যাতে ভালে যায় মনৰ কামনাও এইটোৱে গাইছ গণেশ বাবাৰ মন্দিৰ আৰু এইটোৰ পৰা আমি যাই আছোঁ এইটোফালে পানীৰ টেংকিৰ ফালে যায় এইটোৱে হ'ল গাইছ ইয়াতে পানীৰ টেংকি মানে ব্ৰহ্মপুত্ৰ নদীৰ পৰা ইয়াতে পানীটো আনি পেলাই মানে ইয়াতে ফিল্টাৰ হয় এনেকৈয়ে মানে আমি আহিলোঁ আৰু ইয়াতে পানীৰ টেংকিটো আমি অলপ চালোঁ আপোনালোকক দেখালোঁ আৰু ধুনীয়াকৈ মানে গাইছ ভিডিঅ'বিলাক চাই থাকোঁ আমাৰ আৰু ইয়াৰ পৰা মানে আপোনালোকক ব্ৰহ্মপুত্ৰটো দেখাই দি আছোঁ মই মাজত নিজকে মানে সেউজীয়া কৰি তুলিবলৈ অনুভৱ কৰোঁ সকলোৱে এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী এনেকৈ ইফাললৈ বৈ গৈছে ইফালে পশ্চিম ফালে হা ইমান ধুনীয়া লাগে ইয়াতে আপোনালোকে কেতিয়াবা আহিব আৰু হা यहाँ का नेचुरल प्लेस बहुत अच्छा है और यहाँ पे सब लोग आओ और ब्रह्मपुत्र नदी है आसपास ही और सब लोग आओ ऐसे ही नहीं गाइस ভিডিওটো মানে ইয়াতে সামৰিম বুলি ভাবিলোঁ যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে আমাৰ উৎসৱৰীয়া ব্লগৰ সৈতে জড়িত হৈ থাকিব আৰু আমাৰ উৎসৱ কি ক'বা আৰু আৰু লগতে আমাৰ মনোবল বঢ়াই দিব যে আপোনালোকে আহিলেও মনবিলাক এনেইতো আপোনালোকে ধুনীয়াই মানুহ আৰু ধুনীয়া হৈ যাব চ' ইয়াতে ভিডিওটো সামৰিলোঁ চ' বাই গাইছ ভিডিঅ' বনাবলৈ